পতাকাখনৰ যেটো গুৰুত্ব পতাকাখন হল আমাৰ এটা একতাৰ চিহ্ন হয়নে নহয় এই একতাৰ চিহ্নটো যাতে আমি নিজৰ মাজত লব পাৰো আমি মিলি ভাগি যাতে আগবাঢ়িব পাৰো তোমালোকে কেতিয়াবা সভা বাতৰি কাকতত পঢ়ি আছা কিদিন বাংলাদেশৰ কি গতি হৈছে আমাৰ চুবুৰীয়া আগতে একেখন দেশ আছিল আমি সকলো এতিয়া তেনেকুৱা পাকিস্তানৰ কি গতি म्यांमार श्रीलंका कतो नेपाल कतो माने डेमोक्रेसी এটা ভালকৈ হেৰি কৰিব পৰা নাই তোমালোকে হয়তো এই বয়সত গণতন্ত্ৰ কি হয় কি নহয় সম্পূৰ্ণ ভালকৈ নুবুজিব পাৰা কিন্তু পৰ্যায়ক্ৰমে তোমালোকে বুজি উঠিবা যে তোমালোকৰ নিজৰ যেটো ইচ্ছা নিজৰ যেটো অভিব্যক্তিৰ যেটো অধিকাৰ সেই অভিব্যক্তিৰ অধিকাৰ হওক তোমালোকৰ কাম কৰাৰ যিকোনো অধিকাৰ যেনেকৈ যি বিচাৰা নিজস্ব এটা ভালকৈ এটা ভাল জীৱন জীয়াই থাকিবলৈ যি কৰিব পৰা হেয়া নিজৰ চিন্তাৰে যাতে আগবাঢ়িব পাৰা তাৰ কাৰণে আমাৰ ভাৰতবৰ্ষ এই একে সময়তে স্বাধীন হোৱা দেশবিলাকৰ ভিতৰত কেৱল আমাৰ দেশখনহে সফল হৈছে জুনাইটো ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা ৰান কাৰ্যসূচী ৰূপায়ণ খেলো ইণ্ডিয়াৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী অনুসৰি আজি পুৱা ৬ বজাত জুনাইটো ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ত্ৰিৰংগা দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰে জুনাই সদৰত অনুষ্ঠিত এই কাৰ্যসূচী জুনাই গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা হয় ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ৰূপায়ণ কৰা ত্ৰিৰংগা ৰান কাৰ্যসূচীৰ আগতে ছাত্ৰ-ছাত্ৰীসকল নিচামুক্ত সমাজ গঢ়া আৰু তেনে কাৰ্যত প্ৰতিটো ক্ষণতে সহায় সহযোগিতা কৰাৰ শপত বাক্য পাঠ কৰায় নকৰো আৰু আনকো তেনে কৰাৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰিম মই সমাজত ড্ৰাগছৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ বাবে কাম কৰিম আৰু নিচাৰ সৈতে সংগ্ৰাম কৰাসকলক সহায় কৰিম মই এক সুস্থ জীৱনশৈলীক সমৰ্থন কৰিম আৰু উৎসাহ জনাম আৰু ভাৰতক এখন ড্ৰাগছ মুক্ত ৰাষ্ট্ৰ হিচাপে গঢ় তুলিবলৈ মোৰ সামৰ্থ্য অনুসৰি কাম কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ ফালৰ পৰা আমাৰ ডিস্ট্ৰিক্ট স্পোৰ্টছ অফিচৰ ফালৰ পৰা আমাৰ জুনাইত এখনি দৌৰ আয়োজন কৰা হৈছে ত্ৰিৰংগা ৰান হিচাপে আমাৰ যাতে হৰ ঘৰ ত্ৰিৰংগা প্ৰগ্ৰামৰ অন্তৰ্গত হিচাপে আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ মাজত যোগদান কৰিছে খেলো ইণ্ডিয়াৰ ফালৰ পৰাও আছে গতিকে মানে ইয়াত যথেষ্ট সফল হৈছে আৰু ল'ৰা ছোৱালীকে একটা আমাৰ ড্ৰাগছ মুক্ত নিচামুক্ত ভাৰতৰ যি অভিযান তাৰ অন্তৰ্গত এটা আমাৰ প্ৰতিজ্ঞাও লৈছে গতিকে আমি আশা কৰিছোঁ যাতে সকলোৰে মাজত দেশপ্ৰেমৰ লগতে নিজৰ স্বাস্থ্যৰ প্ৰতিও যাতে সকলোৱে সজাগ হয় আৰু ভৱিষ্যতে আমাৰ সমাজখন আৰু এটা ভাল হিচাপে গঢ় লৈ উঠে ধন্যবাদ